গুড মৰ্নিং। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো খবৰ বিন্দাছ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এয়া ৰাতিপুৱাই মই পানী পিঠা বনাবলৈ পিঠাগুড়ি গুলি লৈছোঁ। আৰু আজি পানী পিঠাটো অকণমান মই বেলেগকৈ বনাওঁ, মানে এনেইতো হেৰিৰে বনাওঁ। আজি চব্জি দি পেলাই বনাই খাম, কেনেকুৱা লাগে চাম। ময়ো ফাৰ্ষ্ট টাইম বনাম। আৰু এইপিনে মই এইখিনি ৰেডি কৰি লৈছোঁ, যি দিম। এইপিনে লৈছোঁ মই কেঁচা মটৰ, তাৰপিছত কবি অকণমান কাটি লৈছোঁ। কেঁচা মটৰটো মই মিক্সিত পিচি লৈছোঁ, তাতে পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ। আৰু এইখিনি মই ৰেডি কৰি লৈছোঁ। চাই থাকক তেনেহ'লে ভিডিঅ'টো শেষলৈকে। আৰু যিহেতু বতৰটো ডাৱৰীয়া, বৰষুণ পৰি আছে, সেইটো কাৰণে ঠাণ্ডা বহুত হৈছে। হিচাপ লৈ লৈছোঁ। আৰু এতিয়া দেখিছেই নহয়, মই গুলি থোৱা পিঠাগুড়িখিনিৰ লগত মই এইখিনি মিক্স কৰি দিছোঁ। মিক্স কৰি দি এতিয়া আকৌ ভালকৈ এবাৰ গুলি ল'ম, তাৰপাছত বনাম। কেনেকুৱা লাগে খাই ময়ো নাজানো, ময়ো ফাৰ্ষ্ট টাইম বনাই খাম। ভাল লাগিলে আপোনালোকক ক'ম আৰু ট্ৰাই কৰি চাব পাৰিব এবাৰ। আৰু কেৰাহী পাতি দিলোঁ, আৰু ইয়াতে দিছোঁ অকণমান ৰিফাইন, ইমান বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু এতিয়া বনাই থোৱা সেইখিনি এটা অকণকৈ মই কেৰাহীত দি যাম। আৰু আমাৰ ইয়াত ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি, লাল চাহ আৰু পানী পিঠা। আৰু পিঠাটো খাই ভালে লাগিছে বাৰু। কিবা এটা মানে এনেই নৰ্মেলি পানী পিঠাত এইবিলাক একো চব্জি নিদিওঁ ন। আজি অকণ বেলেগকৈ বনাই খাইছোঁ, কিন্তু ভালেই লাগিছে যিমানখিনি বাৰু। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে। যদি ভাল লাগে তেনেহ'লে মই চাহ খাই লওঁ, তাৰপাছত লগ পাই আছোঁ। আৰু এইপিনে যিখিনি পিঠাগুড়ি খুন্দি থৈছিলে সেইখিনি পিঠাগুড়ি লৈছোঁ মই এতিয়া ভাজি কৰি লওঁ এইখিনি। তাৰপাছত আৰু দুপৰীয়া সাজৰ কাৰণে বনাবলৈ আছে ভাত। আৰু মই ভাজিম এতিয়া পিঠাগুড়ি, আৰু পিঠাগুড়িখিনি মায়ে ৰাতিপুৱাই খুন্দি থৈছে। ভাজি আছোঁ আৰু এইখিনি আছেগৈ। ভাজিও আছোঁ, আৰু এইপিনে দুপৰীয়াৰ কাৰণে চব্জি কুটিও আছোঁ। উৰহি আৰু বেঙেনা দি দিছোঁ। দুপৰীয়া সাজৰ মতে বনাম আলু আৰু ডিম। যিহেতু এতিয়া 10টা বাজি গ'ল, সেইকাৰণে আহি গ'ল আমাৰ চাহ খোৱা টাইম। এইপিনে মই গাখীৰ চাহ বনাই আছোঁ। এইপিনে ভাজি বহাই দিলোঁ। তাৰপিছত আৰু ডিম আলুখিনি বনাবলৈ মই ধনিয়া নাই, তাকে বাৰীত আছে নেকি চাওঁগৈ। ধনিয়া পেলাইছিলে কিন্তু হোৱা নাছিল, এতিয়া হৈছে নেকি অলপ চাই আহোঁ। এই পাইছোঁ। ইমান ভালকৈ হোৱা নাই এতিয়াও, সেইটো কাৰণে কেইডালমানে আনিলোঁ। যেনে তেনে গোন্ধটো হ'লেই হ'ল, গোন্ধটো হ'লে ভাল লাগে, সেইকেইডালকে লৈ আহিলোঁ। ভালকৈ হোৱা নাই, অলপ উঠিছেহে, সেইটো কাৰণে গোটেইখিনি ছিঙিবও ভাল নালাগে সৰহকৈ। তেনে বজাই লওঁ মই ভাত পানী দেখাই আছোঁ আৰু। পিনে মই ৰেডি কৰি থৈছোঁ, এয়া নিমখ হালধি সানি থৈছোঁ ডিমকেইটা, আৰু তাতে এটা বিলাহী আৰু এইখিনি আলুখিনি। সেইপিনে লৈছোঁ আদা নহৰু বটা থেতাই দিয়াই লৈছোঁ। তাৰপিছত এয়া জলকীয়া দুটা ফালি লৈছোঁ কেঁচা, এই ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈছোঁ। আৰু এইখিনিয়ে আজি হৈ গ'ল। ইয়াতে মই এতিয়া দিম পানী, মই দুখনো চৰাই দিব, মই পানী অকণমান দিওঁ, কাৰণ আমাৰ আজি দালি বনোৱা নাই। মই কিমানো জুলীয়া নকৰোঁ। আজি ব্লগটো ইমানতে সামৰিছোঁ, আৰু এইটো ব্লগটো বহুত দিনৰ আগত আছিলে। এইখিনি এতিয়া মই ঢাকোন মাৰি দিম উতল অহালৈকে দিব। মই ধনিয়াখিনি এইপিনে বড়ো চব্জি হ'ল। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদিহে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমান পৰলৈকে চাই থকাৰ বাবে ভিডিঅ'টো ধন্যবাদ। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ বাই বাই।